নমস্কাৰ বন্ধু বান্ধৱীসকল বিগ ব্ৰেকিং APDCLত 2320টা পোষ্ট ভেকেঞ্চি ওলাই আছে। আপোনালোকে অতি সোনকালে প্ৰকাশ পাব বিজ্ঞাপন। কি আছে পদ জানি ল'বলৈ এই ভিডিঅ'টি সম্পূৰ্ণ চাব লাগিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এই স্ক্ৰীনখনত দেখা পাইছে এছিষ্টেণ্ট মেনেজাৰ 79, জুনিয়ৰ মেনেজাৰ 215। এই পোষ্টখিনি ইঞ্জিনিয়াৰিঙৰ বাবে। এই পোষ্টখিনিৰ পৰীক্ষা APSCয়ে কণ্ডাক্ট কৰিব। তেওঁলোকৰ পৰাই এডভাৰটাইজমেণ্ট ওলাব আৰু তেওঁলোকে পৰীক্ষা পাতিব APSCয়ে। বাকী এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট, এই পোষ্টখিনি গ্ৰেড 3। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 35 আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্ট আছে 200টা। এইখিনি গ্ৰেড 3ৰ পোষ্ট। আৰু সহায়ক 16, পিয়ন 65, চকীদাৰ 40, এইখিনি গ্ৰেড 4 পোষ্ট। গ্ৰেড 3 আৰু গ্ৰেড 4খিনি এক্সাম পাতিবলৈ চৰকাৰে ৰাজ্যিক নিযুক্তি আয়োগক দিছে। তেওঁলোকৰ দ্বাৰা এডভাৰটাইজমেণ্ট ওলাব আৰু তেওঁলোকে পৰীক্ষা কণ্ডাক্ট কৰিব। গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টখিনি APSCয়ে নাপাতে, ৰাজ্যিক নিযুক্তি আয়োগে পাতিব। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ 35, অফিচ কাম ফিল্ড এছিষ্টেণ্ট 200টা, এইখিনি গ্ৰেড 3 পোষ্ট। আৰু সহায়ক 16, পিয়ন 65 আৰু চকীদাৰ 40, এইখিনি গ্ৰেড 4 পোষ্ট। গতিকে অতি সোনকালে বিজ্ঞাপন প্ৰকাশ পাব। প্ৰায় 2320টা পদৰ কিছু সংখ্যক বৃদ্ধিও হ'ব পাৰে পোষ্ট। কিছুমান বিভাগত ধৰি লওক ইঞ্জিনিয়াৰিঙত 2এটা পোষ্ট বাঢ়িব পাৰে, কমিব পাৰে। বাকী গ্ৰেড 3 গ্ৰেড 4 পোষ্টত 2এটা পোষ্ট কমিব পাৰে, বাঢ়িব পাৰে। কিন্তু প্ৰায় 2000তকৈ ওপৰত 2300 পদ ওলাব। নমস্কাৰ।